হাই দোস্ত, গুড মৰ্নিং। মই এতিয়া যাবলৈ ওলালোঁ ৰেচন আনিবলৈ। মই এতিয়া যাম আমাৰ ৰেচন দোকানলৈ। ৰাতিপুৱাৰ পৰা বহুত পানী পৰি আছে, এই কাৰণত মই ৰাতিপুৱা ওলাব পৰা নাই। এতিয়া ওলালোঁ, এতিয়া বাজিল 10:30 মান বাজিছে আৰু। মই এইখিনিমান খোজকাঢ়ি যাওঁ। চাইকেলে লৈ যাবৰ কথা আছিল, কাৰণ বহুত পানী পৰি আছে ৰাতিপুৱাৰ পৰা। এইকাৰণে মই চাইকেলটো লৈ নাযাওঁ, মই টটো দি যাম। মই অলপখিনি মই খোজকাঢ়ি যাম, ৰাস্তাত যাই কিনে মই টটোত উঠিম। তেনেহ'লে বলক মই ৰেচন দোকানলৈ যাওঁ। ইফালেদি যাব লাগে, আমাৰ ঘৰৰ ৰাস্তাটো বহুত বেয়া হৈছে। পানী পৰি পৰি ৰাস্তাবিলাক বহুত একদম পচি যোৱাৰ নিচিনা হৈছে, খোজকাঢ়ি যোৱাই নহয়। এইটো হয় সৰু এটা পাগাৰ নদীৰ নিচিনা, নদী নহয়, সৰু পাগাৰ বুলি কওঁ আমি। ওপৰেদি এটা বাছৰ ব্ৰিজ দিছোঁ, মানে মানুহ কমচে কম মানুহ অহা যোৱা এটা হয় আৰু। কি কৰোঁ, যাবাই লাগিব মানুহ। পানীৰ দিন, অলপ কষ্ট কৰিবই লাগিব। এতিয়া পানী পৰি আছে, কি কৰিব আৰু। কেনেকুৱাকে দ কালি মই চুচুৰ ঘৰৰ পৰা আহিছোঁ আমাৰ ঘৰত। মই ঘৰত আজি অকলে আছোঁ, এইকাৰণে মই ভাতটো খাব পৰা নাই। চাহখিনি অলপ খাই ওলাইছোঁ ঘৰৰ পৰা, কাৰণ ৰূপালী ঘৰত নাই, তাই তাৰ দেউতাকৰ ঘৰত আছে। সেইকাৰণে নিজে কৰিব লগা হয় চব কিছু। মই এক কাপ চাহ খাই কেনে মই ওলাইছোঁ ৰেচন আনিবলৈ। আজি লাষ্ট দিন, 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনটো আনিব লাগে আমাৰ, নহ'লে আমি ৰেচনটো নাপাওঁ আৰু। কাৰণ আজি 10 তাৰিখ, আজি যদি মই নাযাওঁ তেনেহ'লে মই ৰেচনটো মোক নিদিব আৰু। সেইকাৰণে যেনে তেনে হওক, আজি পানী পৰি আছে তথাপিও যাব লাগিব। মোৰ পিলপিলিটো আহি গৈছে ৰাস্তাত, মই খাৰ হ'ব কৈছোঁ, তাক খাৰ হৈছে। মই পিলপিলিত উঠি বহি লৈছোঁ, কাৰণ পানী পৰি আছে, সেইকাৰণে পিলপিলিত উঠি গৈ আছোঁ। পিলপিলিত কোনো নাই, মই অকলে পিলপিলিত উঠিছোঁ। মই পিলপিলিত ড্ৰাইভাৰটোক ক'লোঁ মোক অলপ লৈ যায় এইখিনি ৰেচন দোকানলৈ, তাই মোক লৈ গ'ল। মই আৰু বেছি দেৰি নকৰি পিলপিলিত উঠি তাৰ লগত যাই আছোঁ। বেছি দেৰি কৰিলে আৰু চাউলটো পাব নোৱাৰোঁ, কাৰণ আজি লাষ্ট দিন, সেইকাৰণে জল্দি গ'লোঁ আৰু। বেছি দেৰি নকৰোঁ, মই পাইছোঁ আৰু ৰেচন দোকানটো ওচৰতে। 2 মিনিটমান টাইম লাগিব আৰু মই পাই গ'লোঁ ৰেচন দোকানটো। মই পাই গৈছোঁ ৰেচন। মই পিলপিলিৰ ৰেচন পৰা দোকানটো পাই নামি গৈছোঁ। যাই আছোঁ এতিয়া ৰেচন কোনেও অহা দোকানলৈ নাই, ভিতৰলৈ। কোনো অহা নাই, এতিয়া মই অকলে আহিছোঁ। আজি লাষ্ট দিন, মনত পৰিল সকলোৰে মই লোৱা হৈ অকলে গৈছে, আহিছোঁ, মই মানে পাম কি নাপাম চাউলটো। লাষ্টত পৰিছোঁ আৰু। ৰেচন দোকানলৈ ফোন দেখোঁ কৰিলোঁ এটা, ভিতৰত সোমাই চাওঁ কি তাই যে ক'ল হয় আৰু। মই মেচিনটো লক খুলিবলৈ যাওঁ, কোনেও অহা নাই। আপোনালোকে দেখাই পাইছে দৰ্জাটো পূৰা বন্ধ। তাই বজাৰত দিছে মেচিনটো লক খুলিবলৈ, কাৰণ মেচিনটো লক কৰা থাকে এইকাৰণে। মোৰ চাউলখিনি লোৱা হৈ গ'ল। মই পিলপিলিত উঠি লৈছোঁ, আৰু এটা পিলপিলি দি উঠি কিনে মই চাউলটো লৈ যাই আছোঁ। আপোনালোকে দেখাই পাইছে যে এইখিনি হয় বস্তাটো। মোৰ লগত আৰু এজন আহিছে, সেইটো মোৰ মামী হয়। মই এনেই আমাৰ গাঁৱৰ, মই মামী বুলি কওঁ। আমি দুজনে ৰেচন দোকানলৈ গৈছোঁ, দুজনে ঘৰত যাই আছোঁ।